নমস্কাৰ, আপোনালোকক আকৌ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু ৰাতিপুৱা এয়া দেখিছে নহয়, চকু দেখিছে একদম পূৰা সৰু হৈ আছে, টোপনি পোৱাই নাই ভালকৈ। এইফালে গাড়ীত মাল লোড হৈ আছে চিলাপথাৰলৈ, প্লেইন চিট। আৰু কিমান ক'ম আৰু মোৰ আৰু ভাড়া বেছিভাগ প্লেইন চিটৰে। আজি চিলাপথাৰ যাম, এতিয়া মাল লোডিং কৰি আছে গুদামত। এইফালে মোৰ বাচন্তি। আৰু ইয়াৰ এফালে আমাৰ মানে বাবু আৰু আনিমলে ধুনীয়াকৈ চিটখিনি উঠাই দি আছে। আৰু ময়ো মাল লোড হোৱাৰ পিছত ধুনীয়াকৈ ধূপডাল গাড়ীখনত লগাই ল'লোঁ, যাতে আমাৰ যাত্ৰা শুভ হওক। সেইকাৰণে ধুনীয়াকৈ ধূপডাল লগাই লৈ আমি এতিয়া ওলাই যাম। আৰু লগত মোৰ যাব নৱ, সিও আহি আছে। ধুনীয়াকৈ ধূপডাল লগাই লওঁ। আমি এতিয়া মাল লোড কৰি মেলি ধূপ চুপ লগাই আহি গ'লোঁ। আৰু লগত নৱদা, জয় শ্ৰীৰাম। এয়া ৰাতিপুৱা ভিউ চাওক, একদম ৰাতিপুৱা 6টা বজাতে 12টা বজোৱা লেখীয়া লগাই দিছে আজি। এতিয়া আমি গৈ থাকোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক। এয়া এতিয়া আমি ৰাণু মণ্ডল ষ্ট্ৰীট দেখা পাই গ'লোঁ। এয়া চিধা গ'লে যায় মানে বাইপাছ হৈ যাব পাৰি আৰু এইফালে টাউন। আৰু এতিয়া বাইপাছেদি নাযাওঁ, মানে বাইপাছত বহুত স্পীড ব্ৰেকাৰ দি দিলে আৰু টাউনৰ ৰাস্তাটো অলপ ভাল কৰি দিলে। সেইকাৰণে আমি টাউনেদি যাম, গাড়ীত লোডো আছে অলপ। লখিমপুৰ টাউন পাৰ হৈ আমিও পাই গ'লোহি বগীনদী। এয়া বগীনদীৰ চেকপোষ্ট। আৰু বগীনদীত অকণমান ৰখিব লাগিব ফাৰ্মাচীত, কাৰণ মোৰ কাম এটা আছে, মানে বেজী এটা ল'ব লগা আছে। বেজীটো লৈ পিনে আমি আকৌ ইয়াৰ পৰা ওলাই যাম। আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব দেই গাইছ। এইফালে কেম্পা, এইফালে আমাৰ লাটুদা, আৰু এইফালে চিপছ। আমি খাই খাই গৈ আছোঁ চিলাপথাৰ। এয়া গোগামুখ ট্ৰেফিক পইণ্ট পাৰ হৈ দেখিছেনে, টমটমে বাঁহ কেনেকৈ লৈ গৈছে। 10টামান বাঁহ লৈ গৈছে টমটমে এনেকৈ বাঁহ নিলে আৰু আমাৰ গাড়ী বেছি দিব লাগিব আৰু। দে কি কয় গাইছ, কোনোবাই মোৰ গাড়ীখন কিনিব নেকি ক'বচোন। আৰু এই জেগাডোখৰ চাওক, গোগামুখ পাৰ হৈ কি ধুনীয়া লাগে জেগাডোখৰ দেখিছেনে। চবফালে গছ গছনি পূৰা ৰাস্তাৰ দুইফালে গছ আৰু গছ, সেউজীয়া পৰিৱেশ। মানে এইডোখৰ জেগাত মানে পূৰা মজা লাগে আৰু ইয়াত পূৰা ছাঁহে হৈ থাকে এনি টাইম। আমিও জুবিন দাৰ গান শুনি শুনি আহি পাই গ'লোহি চিলাপথাৰ বাইপাছেদি। এতিয়া আমি এয়া সোমাম, লেফ্ট ছাইডে সোমাই দিব লাগিব। আৰু বাইপাছৰ ৰাস্তাটো কি ক'ম আৰু, পূৰা মজা ৰাস্তা, মজা মানে গম পাইছেই নহয়। ব'লক, আমিও আহি পাই গ'লোহি চিলাপথাৰ গুদামত, মানে য'ত আমি মাল আনলোড কৰিম। মানে লেবাৰ অহা অকণমান সময় লাগিব, সেইকাৰণে অকণমান ৰখিব লাগিব। আৰু গৰমেও ফালি দিছে, অকণমান ৰখি লওঁ লেবাৰ অহালৈকে। আৰু ফাইনেলি আহি গ'ল দাদা দুজন, আৰু মাল আনলোড কৰিবলৈ আৰম্ভ কৰি দিলে। এয়া দাদা দুজনে মাল নমাই আছে। আৰু খালী কৰিলে আমিও সোনকালে ওলাই যাব লাগিব। ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভোকো লাগিছেগৈ এতিয়ালৈকে। গৈ লৈ আমি আকৌ বগীনদীত ভাত খাওঁগৈ। এতিয়া আমি মাল চাল আৰু এয়া বাইপাছত গৈ আছোঁ। तुम भी ले लो मजा, तुम भी ले लो। ব'লক আগত লগ পাম, ডাইৰেক্ট ভাত খোৱা জেগাত লগ পাম আৰু বগীনদীত। গাইছ এইফালে চাওকচোন, বলেৰ'খন পূৰা পাল্টি মাৰি দিলে। মই কেমেৰাটো উলিয়াওঁ মানে গাড়ী পাল্টিয়েই মাৰি দিলে, ডাইৰেক্ট লাইভ দেখিছোঁ মানে। সেইকাৰণে গাড়ী চলাওঁতে সদায় সাৱধানে চলাব লাগে, বুজিছেনে। আৰু এইটো আমাৰ লাটুদা দেখিছেনে, পূৰা সোমাই গ'ল আৰু মানে শুই গ'লেই। আমি আহি পাই গ'লোহি দাস হোটেল বগীনদীত থকা। আৰু ইয়াত খানা ভাল, আমি সদায় ইয়াতে খাওঁ মানে আহিলে এইফালে। আৰু এই আমাৰ ভাতৰ কাঢ়ি আহি গ'ল।
আজি নিৰামিষে খাইছোঁ বুলি ভাবিছে নেকি? এইফালে চব মাছ আহি গ'ল, এইফালে গাহৰিও। এতিয়া আমি ভাত পানী খাই ওলাই আহিলোঁ আৰু এতিয়া গৈ ডাইৰেক্ট লগ পাম বেগপুৰীয়াত। আৰু এতিয়া বিন্দাছ আমি গৈ আছোঁ। এতিয়া বাটত নৰখোঁ, বেগপুৰীয়াতহে লগ পাম আকৌ দেই। ব'লক। বোলে পূৰা গাড়ী ধুই মেলি চিকচিকীয়া কৰি ল'লোঁ। কালি বহুত লেতেৰা হৈ গৈছিলে চিলাপথাৰ যোৱাৰ কাৰণে। আজি পূৰা চিকচিকীয়া কৰি ল'লোঁ। আৰু এতিয়া যাম আমি মানে লোডিং কৰিবলৈ সেই কলাবাৰী ফেচ লোডিং আছে। ব'লক আমি লগ পাম ডাইৰেক্ট লোডিং পইণ্টত। এইফালে আমাৰ গাড়ীত পূৰা মাল লোড কৰি কমপ্লিট হৈ গ'ল। এইফালে AC উঠিছে আৰু ফ্ৰিজ আৰু দুটা ষ্টেবিলাইজাৰ উঠিবলৈ আছে। তাৰপিছত আমি ওলাই যাম ইয়াৰ পৰা। বাকী লগ পাই আছোঁ ডাইৰেক্ট কলাবাৰীত। দোকানত ষ্টেবিলাইজাৰ দুটা উঠাই মই ওলাই দিলোঁ কলাবাৰীলৈ। আমাৰ কাৰ্কিদা তালৈ গৈ আছোঁ আৰু অকলে আহিছোঁ, লগত কোনো নাই। এডোখৰ পৰা সেইডোখৰলৈ লগত কাকনো লৈ যাব আৰু ন। সেইকাৰণে আহি আছোঁ পূৰা ধুনীয়াকৈ। এইফালে মাল ধুনীয়াকৈ বান্ধি লৈছোঁ। আৰু এই ৰাস্তাটোৰ কথা কিনো ক'ম গাইছ, ইমান ধুনীয়া ৰাস্তা নহয়। আমাৰ বেপুৰীয়াৰ পৰা গহপুৰলৈ আপোনাৰ ৰাস্তাটো এবাৰ আহিলে মানে আকৌ নেক্সট বাৰ আহোঁ আহোঁ লাগিয়ে থাকিব। ৰাস্তাটোৰ কথা কৈছিলোঁহে। আৰু এয়া দেখিছে নহয়, মাধৱদেৱ ইউনিভাৰ্চিটিৰ ছাত্ৰ একতা সভাৰ প্ৰতিবাদ কৰি আছে। কাৰণ মানে মাধৱদেৱ কলেজত পঢ়া বহুত ষ্টুডেণ্ট মানে এই ৰাস্তাটোৱেদি অহা যোৱা কৰে। তো মানে এক্সিডেণ্ট হয়, কাৰোবাৰ ভৰি ভাগি গৈছে, কাৰোবাৰ হাত ভাগিছে আৰু কোনোবাটো মৃত্যু হৈ গৈছে মানে। সেইকাৰণে প্ৰতিবাদ কৰিছে। আৰু হয়ো হয় মানে ৰাস্তাটো অলপ ভাল কৰি দিব লাগে। ৰাস্তাটো চবচোন কিমান বেয়া, গাঁত পূৰা মানে বিহপুৰীয়াৰ পৰা গহপুৰলৈকে ৰাস্তাটো মানে কি ক'ম আৰু গাইছ, বহুত বেছি বেয়া মানে। এতিয়া চবচোন কিমান ডাঙৰ ডাঙৰ গাঁত। সেইটোৱে, ৰাস্তাটো সোনকালে হ'ব লাগে, বেলেগ কথা একো নাই। আৰু ময়ো আহি পিনে এয়া কলাবাৰী কাৰ্কিদা গুদামত গাড়ী লগাই দিলোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।